guys to another video. So আজি বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ আগত ইউটিউবত আসলতে নৱেম্বৰ মাহটো খুবেই ব্যস্ত আছিলোঁ আৰু CF বুলি এটা অনুষ্ঠানত জয়েন কৰিছিলোঁ সেইকাৰণে আপোনালোকৰ আগত বহুত দিন আহিব পৰা নাছিলোঁ CAF নো কি হয় মই বিশেষকৈ এটা ভিডিঅ' বনাম বাৰু আপোনালোকৰ কাৰণে যাৰ এক্টিঙত আগ্ৰহী আছে CFত জয়েন কৰিলে কি হয় কি নহয় সেইবোৰ সকলোবোৰ ক'ম কিন্তু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ নিউ ইয়েৰ উপলক্ষে তো চাই থাকিব এয়া আজি আমাৰ নিউ ইয়েৰ কাৰণে আলহী আহিছে হাই এটা দি দিয়ক হাই এতিয়া আমি অকণমান ওলাই যাওঁ অলপ বজাৰ চজাৰ কৰিবলৈ আছে তাৰপিছত আপোনালোকক লগ পাই থাকিম এতিয়া ক'লৈ যাম আমি আপুনি বজাৰকেইটা কৰিব আমি ৰৈ থাকিম সেইটোৱে এখন মাৰখা নাই আমি ক'লে যাম নিজে গম নাপাওঁ চাৰিটা যে পিকনিক খাবলৈ যাবি ক'ত ৰাখিম গাড়ী আমি পিকনিক খাবলৈ যাওঁ নি ক'ত ৰাখিম গাড়ী ৰাতিখন এহলে থেপা আপুনি বজাৰ কৰিবলৈ যোৱাত সুবিধা হয় আমি গৈ আছোঁ আৰু ক'ত যাম খালি গম নাপাওঁ চাই থাকক আমাৰ ব্লগটো এয়া একদম পুৰা লাইট পৰি আছে হাই কৰি দিয়া চবেই মুখখন দেখাগে গোটেই কেইজনে একেলগে কৈছে এতিয়া এই ফটো মাৰিবলৈ যায় আজি আলহী আহিছে এয়া এখেতে বোলে ফটো মাৰিবলৈ যায় সেইকাৰণে ওলাই যায় এতিয়া ৰাতিখন ক'তনো ফটো মাৰিম আমি আজি ওলাই আহিছোঁ 31 ডিচেম্বৰ কাৰণে এতিয়া দেউতাই মাছ মাংস এইবোৰ কিবা ল'বলৈ গৈছে আৰু ফুৰিম বুলি আহিছিলে এতিয়া আন্ধাৰে হ'ল এতিয়া ক'ত ফুৰিব সিহঁতেহে জানে আৰু আপোনালোকৰ কি কি প্লেন ক'বচোন কমেণ্ট বক্সত আজি ৰাতি কি কি প্লেন কৰিছে এয়া দেউতা এয়া মাছ লৈছে আপোনালোকক দেখাইছোঁ এইজন এয়া মাছ লৈছে মাছকেইটাও দেখাব পাৰে ওলাইছে কিন্তু মাছকেইটা দেই এতিয়া মাছ চাছ লৈ ল'লো এতিয়া আৰু কি ল'ব মাংস চাংস ল'বলৈ আছে পাচলি মাংস পাচলি চাচলি এইবোৰ ল'ব আৰু কিবা কিবি হয় নাই তাৰপিছত ক'ৰবাত ফুৰিবলৈ মন গৈছিলে এতিয়া টাইম নহ'বগৈ চাগে কাইলৈ যাম কাইলৈ যাম এতিয়া 6টা বাজিবই আৰু আজি পুৰা খাম আৰু ন এয়া আমাৰ হেৰি আহিছে দেই ডান্সাৰো আহিছে আজি ৰাতি নাচিবলৈ এইফালে আপোনালোকে দেখিছে নে এয়া ডান্সাৰো আহিছে মাজৰজন আজি বিশেষভাৱে আমি হেৰি হায়াৰ কৰি আনিছো নাচিবৰ কাৰণে ছুপাৰ হিট ডান্সাৰ হয় তেখেত আপোনালোকে কেনিবা নিমন্ত্ৰণ কৰিলে নিমন্ত্ৰণ আপোনালোকে কৰিব পাৰে প্ৰগ্ৰেম কৰে লৈ যাওক তিনিজনে ডান্সাৰ বিখ্যাত ডান্সাৰ হয় মই ইমান নাচিব চাচিব নাজানো আৰু চাইডত বহি এনেই চাপৰি বজাওঁ সিহঁতে মানে নিউ ইয়েৰত খুব মানে একদম পগলা হৈ থাকে কিংফিচাৰ খাই লয় তাৰপিছত পূৰা মানে পগলা হৈ থাকে এতিয়া হোম থিয়েটাৰটো গৈ পেলাই লগাবগৈ লাগিব তেতিয়াহ'লে ন এখন আহিছে নহয় এই বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ মাজতে বহুত গেপ কৰি গৈছিলে কাৰণ সময় পোৱা নাছিলোঁ আৰু সেইকাৰণে এতিয়াৰ পৰা চেষ্টা কৰিম যাতে ব্লগবোৰ ডেইলি দিব পাৰোঁ চেষ্টাহে কৰিম আৰু দেই কথা নিদিওঁ আমাৰ এইখন একদম ফেমাছ ৰেষ্টুৰেণ্ট এইখনত আকৌ আগতে বহুত খালোঁ আগতে পাৰ হৈ গৈছোঁ এইখন আমাৰ এম বজাৰ তিতাবৰ ফেমাছ শ্বপিং মল আৰু এইবাৰ চাওঁতে মাহঁতে অলপ বজাৰ কৰিবলৈ সোমালে তাকে ময়ো আৰু ফচি গ'লোঁ আৰু বজাৰ মাজতে মাছ চাছ লৈ পেলাই এবাৰ আমি এইবোৰ লৈ ল'লোঁ আৰু চিকেন টিকেন তাৰপিছত আৰু এতিয়া মুঠতে যাব লাগে আৰু হেৰি হৈ আছে এইবাৰ আকৌ কাপোৰৰ দোকানৰ পৰা আহি ডাইৰেক্ট কচমেটিকত পাইছোঁহি এইবোৰ কিবা কিবি কিনিছে আৰু এইটো ভাল লাগে ন আমি সৰুতে এইটো কিনিছিলোঁ কিনি লৈ বাৰ্থডে বুলি ক'লে এয়া বস্তু চস্তু লৈ মেলি এতিয়া ফাইনেলি ঘৰহে যাব লাগে আৰু গাইছ এতিয়া পালোহি ঘৰ এইবোৰ মাছ মাংস এইবোৰ কিবা কিবি কিনিলোঁ আৰু হয়নে বাৰু হয়নে নহয় একো মানে নোলাই মোৰ ভ্লগত ওলাব লাগে আকৌ হয়নে এতিয়া এইবোৰ আৰু
প্ৰিপাৰেশ্যন চলি আছে আপোনালোকক বস্তু এটা দেখাওঁ এইটো মই আনিছোঁ আজি আমি কাটিম কেনেকুৱা লাগিছে জানো এইটোৱে কেইটামানহে পাইছোঁ হয় নাই বাৰু ধুনীয়া ধুনীয়া এইটোকে মানে লৈ আনিলোঁ আৰু নিউ ইয়েৰটো খালি ভালকৈ নিলিখিলে হয় নাই একো নাই কাটিম আৰু মোৰ একদম মাজতে পূৰা একদম জ্বৰ কাহ সেইবোৰ হৈ গ'ল এতিয়াও ইনফেক্ট হৈ আছে সেইকাৰণে এইবোৰ মাৰি থৈছোঁ কাহটো এতিয়া সম্পূৰ্ণকৈ ভালেও হোৱা নাই দৰৱ খাই আছোঁ কালি ডক্টৰৰ ওচৰলৈ গ'লোঁ এইকেইদিন মানে মই দৰৱেই খাই আছোঁ আৰু সঁচা ক'বলৈ গ'লে ইমান দৰৱ খাইছোঁ ভালেই হোৱা নাই একদম মানে আমনি লাগি গৈছে বেমাৰকৈ ভাগ্য ভাল অকণ কমিছে আৰু এইটো দৰৱ খাই সেয়াই আৰু এই বিনোদা অহা কথা আছিলে আপোনালোকে চিনিয়ে পাই চাগে কাৰণ মোৰ ভ্লগত ওলাই মাজে মাজে সি মানে অহা কথা আছিলে এতিয়া 7টামান বাজিলে আৰু এতিয়ালৈকে পোৱাহি নাই সেইকাৰণে আমাৰ মানে টেনশ্যন হৈছে আৰু সি ক'ত বা আছে কি বা কৰি আছে এতিয়ালৈকে পোৱাহি নাই হয় নাই বাৰু পূৰা তাক টেনশ্যনত চিন্তা কৰি বহি আছে বিনোদাৰ কথা এতিয়ালৈকে আহি পোৱা নাই একদম ভৰি লৈ পূৰা বহি আছে Happy New Year! এয়া আমাৰ আজি 31ৰ অতিথি বিনুৱাকাই বিনুৱা হুদুৰ জালুকনি পা এই মাত্ৰ আহি পাইছে সি হেপী নিউ ইয়েৰ বুলি কয় দে হেপী নিউ ডাঙৰকে ক ডাঙৰকে ক হেপী নিউ ইয়েৰ গোটেইটো ক হেপী নিউ নহয় হেপী নিউ ইয়েৰ বুলি ক মোৰ সেইটো মুখত নুফুটে একো ফুটিব ক মুখত ফুটিব ক ক'লো নহয় বাৰু ভালকে ক হেপী নিউ হেপী নিউ ইয়েৰ হাঁহি দে অলপ ভালকে আহিলো আহিছে জিন্স পিন্ধি আহিছে আমাৰ বিনুৱাকাই আজি ইমান ধুনীয়া লাগিছে আমাৰ বিনুৱাক আজি বিনোৱা একদম ধুনীয়া হৈছে হেণ্ডসাম হৈছে একদম টুপিটো ভাল লাগিছে হয় নাই টুপিটো ভাল লাগিছে বিনোৱাই আহি গ'ল এতিয়াহে ভাল লাগিছে ন বিনোৱাই আহিলে এতিয়াহে ভাল লাগিছে বিনোৱাই আহিছে কাৰণে অথনিৰ পৰা মানে হেমেকা হৈ আছিলে এতিয়াহে ভাল লাগিছে হয় নাই ক নাচিব লাগিব আমাৰ ডান্সাৰ আহি গৈছে ই আহিছে কাৰণেহে নিউ ইয়েৰ লাগিছে অথনিৰ পৰা লগা নাছিলে এয়া আমাৰ চাহ বনাইছে চাহ হৈছে নাই মই লাগি দিব লাগিব নি অলপ মই লাগি দিম নি আমাৰ চাহ উতলি আছে পুৰা একদম কি এইফালে বেঙেনা কবি মিঠাই এটা দুটা যে কোনে খাব নিউজ চোৱাত বিজি আমি কেক কাটিম দেই টিভিটা অফ কৰচোন এতিয়া আমি পুৰা কেক কাটিম কেক কাটি আপোনালোকক লগ পাইছোঁ বিনোদা কেক কাটিব লাগিব এতিয়া আমি কেক কাটিবলৈ লৈছোঁ নিউ ইয়েৰ বাবে মই অকলে কাটিম নি বাৰ্থডে জনিবা বিনোদা ইফালে যা ডায়েবেটিছ আছে সেইকাৰণে কেনেকুৱা লাগিলে কেক কাটি মজা খাই কেকটো মই আনিছোঁ কেনেকুৱা লাগিছে ভালনে বঢ়িয়া বুলি কৈছে দেই
মানে ভাল আনিছো আঙুলি চেপি চেপি খাইছে দিনাৰালে চালো আঙুলিত এই চুচি খাইছে ক্ৰীমেই খোৱা হয় ফেটহে মাৰিব আমাৰ মাংসবোৰ হৈছে আৰু ৰেডি ভাজিছোঁ পুৰা খাব লাগিব এতিয়া এবাৰ তুমি বনাই খাম নেকি ভাজিলোঁ মাছ চাছ পুৰা টেষ্টি বনাইছোঁ আপোনালোকে খাবলৈ হা মাছখিনি তয়ে ভাজিলি অঁ মাছখিনি ময়ে ভাজিছোঁ আৰু কাৰণ মোতকৈ ইয়াত কোনো বনাব নাজানে এইটো ভালকৈ মাংস বনাব মাংসটো বনাম এতিয়া হৈ আছে আৰু হয় নাই খালেহে গম পাম কেনেকুৱা হৈছে মই মানে চব বনাইছোঁ আৰু মাছ মাংস যিমান দিয়ে মই ঘৰত মানে এই সময় খাওঁ মই ঘৰত মানে সকলো কাম কৰোঁ আৰু কোনো মই মানে হেৰি তাকে কোনো বনাব নাজানে মই মানে বনাই খুৱাওঁ আৰু গোটেই মানে দায়িত্বখিনি চলি আছে এতিয়া বনাইছোঁ এয়া তাৰপিছত বনাই খাই দেখাম আপোনালোকক খাওঁ পানী এগিলাচ খাওঁ পানী খাব তাতে আছিলোঁ মই নহ'লে নহয় যে পানী দি দিম নেকি নালাগে হ'ব দিয়া এতিয়া মই নিজেই বাতি লৈছোঁ খাবা দেই খাবা ভাত চাত খাই মেলি আকৌ আমি জুই পৰ্ব আৰম্ভ কৰিছোঁ 2023 হ'বলৈ মাজত মাত্ৰ আছে কেনেকুৱা অনুভৱ মানে 2023 ভাল লাগিছে অকণমান মোৰো ভালেই লাগিছে বেয়াও লাগিছে 2022 চনটো বিদায় দিম ভালে বেয়াই মাজতে গ'ল আৰু তাকে কিন্তু নতুন ৰিজলিউশ্যন ল'ব লাগিব 2023 চনত যাতে ভাল হয় বছৰটো ভালকৈ যায় যাতে সকলোৰে তাকে কামনা চবৰে যাতে ভাল যায় হাঁহি হাঁহি পাৰ হয় গোটেই বছৰটো হয় নাই যাতে চবৰে ভালকৈ যায় আৰু সেয়াই আপোনালোকৰ চবৰে শুভ হওক নতুন বছৰটো তাই বহুত বহুত হেপী নিউ ইয়েৰ কৈ দে হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ দে গাইজ টাইম হ'লে আৰু 2 মিনিট আছে অকণ হ'বলৈ দেখা যাব হেপী নিউ ইয়েৰ 11:58 হৈছে আৰু মাত্ৰ 2 মিনিট চ' বেয়া লাগিছে অলপ অলপ হেপী নিউ ইয়েৰ বেয়া লগাৰ মাজত ভালো লাগিছে বহুত এয়া 31 ডিচেম্বৰটো চবৰ কাৰণে ইমান স্পেচিয়েল হয় আমাৰ বিনোৱা শুলেগে নেকি বিনোৱা এটা অথনি যে দেখাইছিলোঁ শুলেগে 12টালৈকে নাথাকিলে আৰু তাৰ ভাগৰ লাগিলে দিনটো সেইকাৰণে শুই থাকিলে বেচাৰা এতিয়া আমি আছোঁ আৰু দেউতা ক'ত গ'ল এই আমাৰ জুই জ্বলি আছে এয়া আমাৰ জুই আমি জুই পাইছোঁ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা সকলো অসমবাসীলৈ আৰু মাজত মাত্ৰ আছে 1 মিনিট হেপী নিউ ইয়েৰ বম পুৰা ফুটাইছে
হ্যাপি নিউ ইয়াৰ গাইজ সবাই যাতে ভালকে যায় বছৰটো সেয়াই আৰু আশা কৰিছোঁ বছৰটো সকলোৰে ভালৰে যাওক বহুত আমাৰো যাতে ভালকে যায় সকলোকে তাৰ কাৰণে প্ৰে কৰিব সকলোৰে যাতে একদম মজাকে যায় বছৰটো বছৰটো যাতে এবাৰ লাষ্ট বুলি চিঞৰি দিওঁ চবে কাণ তাল মাৰি গ'ল নেকি তো এতিয়া গ'ল আৰু এতিয়া অলপ জুই ফুৱাওঁ তাৰপিছত আৰু কি কৰিম শুই থাকিম ন কোনোবাই চিঞৰি আছে কোনোবাই উঠি পেলাই টোপনি পেলাই উঠি পেলাই চিঞৰিছে দেই ঠিক নাই তাৰপিছতে পূৰা ফটকা ফুটাইছে মই ভিডিঅ'